আমাৰ বিশ্বব্ৰহ্মাণ্ড বিভিন্ন ৰহস্যৰে ভৰপূৰ। ইয়াৰে এক অন্যতম ৰহস্যময় বস্তু হ'ল ব্লাক হোল। ব্লাক হোল মহাকাশৰ এনেকুৱা এক স্থান য'ত মাধ্যাকৰ্ষণ শক্তি ইমানেই বেছি যে কোনো বস্তু আনকি পোহৰো ইয়াৰ মাধ্যাকৰ্ষণ শক্তিৰ পৰা হাত সাৰিব নোৱাৰে। যেহেতু ব্লাক হোলৰ পৰা পোহৰৰ প্ৰতিফলন নহয়, গতিকে আমি ইয়াক দেখিব নোৱাৰোঁ, কিন্তু কেতবোৰ পৰিঘটনাৰ দ্বাৰা ইয়াৰ উপস্থিতিৰ প্ৰমাণ পোৱা যায়। ব্লাক হোলৰ ওচৰত থকা তৰাৰ গতিবিধিৰ দ্বাৰা ইয়াৰ উপস্থিতিৰ অনুমান কৰা যায়। ব্লাক হোলৰ সংস্পৰ্শলৈ যেতিয়া গেছ বা অন্যান্য পদাৰ্থ আহে, তেতিয়া ব্লাক হোলে এইবিলাকক গ্ৰাস কৰে। এই পদাৰ্থবিলাক ব্লাক হোলক তীব্ৰ বেগেৰে প্ৰদক্ষিণ কৰে, যাক এক্ৰিশ্যন ডিস্ক বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত এক্স-ৰে আৰু অন্যান্য ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশ্যনৰ নিৰ্গমন হয়, যাক ৰেডিঅ' টেলিস্কোপৰ সহায়ত পৃথিৱীৰ পৰা ধৰা পেলাব পাৰি। ব্লাক হোল বিভিন্ন আকৃতিৰ আৰু বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে যদিও মূলতঃ দুই ধৰণৰ ব্লাক হোলৰ বিষয়ে বৈজ্ঞানিকসকলে বিস্তাৰিতভাৱে অধ্যয়ন কৰিছে: ছুপাৰমেছিভ ব্লাক হোল আৰু ষ্টেলাৰ মাছ ব্লাক হোল। ছুপাৰমেছিভ ব্লাক হোলৰ ভৰ লাখৰ পৰা কেইবাশ কোটি সূৰ্যৰ ভৰৰ সমান হ'ব পাৰে। প্ৰায় প্ৰতিটো গেলেক্সিৰ কেন্দ্ৰত এটাকৈ ছুপাৰমেছিভ ব্লাক হোল আছে। আমাৰ মিল্কি ৱে গেলেক্সিৰ কেন্দ্ৰত থকা ছুপাৰমেছিভ ব্লাক হোলটো হ'ল চেজিটেৰিয়াছ এ ষ্টাৰ। ছুপাৰমেছিভ ব্লাক হোলৰ সৃষ্টি কেনেকৈ হ'ল সেই বিষয়ে বৈজ্ঞানিকসকল এতিয়াও নিশ্চিত নহয়। বহুতৰে মতে গেলেক্সিৰ সৃষ্টিৰ আদিভাগত মহাকাশীয় ধূলিকণা আৰু গেছৰ দৈত্যাকায় মেঘৰ মাধ্যাকৰ্ষণীয় পতনৰ ফলত ছুপাৰমেছিভ ব্লাক হোলৰ সৃষ্টি হৈছিল। বহু সৰু সৰু ব্লাক হোলৰ মিলনৰ ফলতো ইয়াৰ সৃষ্টি হ'ব পাৰে। সময়ৰ লগে লগে ই নিকটতম পদাৰ্থবিলাক গ্ৰাস কৰি বিশালকায় ৰূপ ধাৰণ কৰে। ষ্টেলাৰ মাছ ব্লাক হোল বিশাল নক্ষত্ৰৰ ধ্বংসাৱশেষ। ইয়াৰ ভৰ 5ৰ পৰা 100টা সূৰ্যৰ ভৰৰ সমান হ'ব পাৰে। নক্ষত্ৰ মূলতঃ হাইড্ৰজেন পৰমাণুৰ দ্বাৰা গঠিত। নক্ষত্ৰৰ কেন্দ্ৰত নিউক্লিয়াৰ ফিউজনৰ ফলত হাইড্ৰজেন হিলিয়ামলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াত বৃহৎ পৰিমাণৰ শক্তিৰ বা ৰেডিয়েশ্যনৰ নিৰ্গমন হয়। এই শক্তিয়ে মাধ্যাকৰ্ষণ শক্তিক প্ৰতিহত কৰে আৰু এক ভাৰসাম্যতা বজাই ৰাখে। কিন্তু ডাঙৰ নক্ষত্ৰৰ ক্ষেত্ৰত কেন্দ্ৰত অত্যাধিক তাপ আৰু চাপৰ প্ৰভাৱত ফিউজনৰ ফলত অন্যান্য ভাৰী মৌলৰ সৃষ্টি হয় আৰু শেষত আইৰণৰ সৃষ্টি হয়। আইৰণ সৃষ্টি হোৱা নিউক্লিয়াৰ ফিউজন প্ৰক্ৰিয়াত কোনো শক্তিৰ নিৰ্গমন নহয়। নক্ষত্ৰৰ কেন্দ্ৰত আইৰণ পঞ্জীভূত হয় আৰু ৰেডিয়েশ্যন আৰু মাধ্যাকৰ্ষণৰ ভাৰসাম্যতা লাহে লাহে নোহোৱা হয়। নক্ষত্ৰৰ কেন্দ্ৰভাগ সংকুচিত হয় আৰু এক বিশাল বিস্ফোৰণৰ জৰিয়তে নক্ষত্ৰৰ বহিৰ্ভাগ মহাকাশত সিঁচৰতি হৈ পৰে, যাক ছুপাৰন'ভা এক্সপ্লশ্যন বুলি কোৱা হয়। বাকী থকা কেন্দ্ৰভাগৰ ভৰ যদি 3টা সূৰ্যৰ ভৰতকৈ বেছি হয়, তেনেহ'লে এই মাধ্যাকৰ্ষণৰ ফলত সংকুচিত হৈ অসীম ঘনত্বৰ এক ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুলৈ পৰিৱৰ্তিত হয়, যাক ব্লাক হোল বুলি কোৱা হয়। যিকোনো ধৰণৰ ব্লাক হোলত তাৰ ভৰ এক অসীম ঘনত্বৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বিন্দুত পঞ্জীভূত হৈ থাকে, যাক ছিংগুলাৰিটি বুলি কোৱা হয়। ইয়াক আগুৰি থাকে এক কাল্পনিক গোলকে, যাক ইভেণ্ট হৰাইজন বুলি কোৱা হয়। ইভেণ্ট হৰাইজনৰ ভিতৰলৈ অহা যিকোনো বস্তু আনকি পোহৰৰ মাধ্যাকৰ্ষণৰ ফলত ছিংগুলাৰিটিৰ লগত একত্ৰিত হ'ব। ইভেণ্ট হৰাইজনৰ ভিতৰৰ পৰা ওলাই আহিবলৈ পোহৰৰ গতিবেগতকৈও বেছি বেগেৰে পলায়ন কৰিব লাগিব, যিটো অসম্ভৱ। যিকোনো বস্তুক এক নিৰ্দিষ্ট পৰিমাণে সংকুচিত কৰিলে ই ব্লাক হোল হ'ব পাৰে, যদিহে তাৰ ব্যাসাৰ্ধ তাৰ শ্বাৰচিল্ড ব্যাসাৰ্ধৰ ভিতৰত হয়। এই হিচাপ মতে সূৰ্য ব্লাক হোল হ'লে তাৰ ইভেণ্ট হৰাইজন 6 কিলোমিটাৰতকৈও কম প্ৰশস্ত হ'ব। পৃথিৱী ব্লাক হোল হ'লে তাৰ ইভেণ্ট হৰাইজন এটা 5 টকাৰ মুদ্ৰাতকৈও কম প্ৰশস্ত হ'ব। অন্যান্য মহাকাশীয় বস্তুৰ দৰে ব্লাক হোলো চিৰস্থায়ী নহয়। ব্লাক হোল লাহে লাহে হকিং ৰেডিয়েশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে বাষ্পীভূত হ'ব আৰু সৰুকৈ লাহে লাহে নোহোৱা হৈ যাব। ডাঙৰ ব্লাক হোলতকৈ সৰু ব্লাক হোল তুলনামূলকভাৱে সোনকালে বাষ্পীভূত হ'ব, কিন্তু এই প্ৰক্ৰিয়া অত্যন্ত লাহে লাহে হ'ব। উদাহৰণস্বৰূপে, আমাৰ সূৰ্যৰ ভৰৰ সমান এটি ব্লাক হোল সম্পূৰ্ণৰূপে বাষ্পীভূত হ'বলৈ প্ৰায় 10,000 কোটি 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 বছৰ লাগিব। 2019 চনৰ 10 এপ্ৰিলত প্ৰথমবাৰ ব্লাক হোলৰ ছবি প্ৰকাশিত হয়, যিটো ইভেণ্ট হৰাইজন টেলিস্কোপৰ জৰিয়তে লোৱা হৈছিল। মেছিয়াৰ 87 গেলেক্সিৰ কেন্দ্ৰত থকা এই ছুপাৰমেছিভ ব্লাক হোলৰ ছবি পৃথিৱীৰ বিভিন্ন প্ৰান্তত অৱস্থিত 8টা ৰেডিঅ' টেলিস্কোপৰ সন্মিলিত প্ৰচেষ্টাত লোৱা হৈছিল।